Hello guys, welcome back to my YouTube channel. আজি বনাবলৈ গৈছো কল পচলাৰ লগত গাহৰি মাংস। এয়া কল পচলাখিনি সৰু সৰুকৈ কাটি লৈছো। কলাখাৰ অলপ লাগিব আৰু লগতে লৈছো পিয়াজ, জলকীয়া আৰু আদা নহৰু, আলু অলপ। এইখিনি গাহৰি মাংসখিনি ফাৰ্ষ্টতে আমি কল পচলাখিনি উহাই লম খাৰ দি কিনে। এয়া কলাখাৰখিনি অলপমান দি দিলো। তাৰ পিছতে নিমখ অলপ দিব লাগিব। ধুনীয়া চাই উহাই ল'ব লাগিব এইখিনি। এনেকৈ কল পচলাখিনি ধুনীয়া চাই উহাই ল'ম আমি লাহে লাহে চাই। গেছটো বঢ়িয়া মিডিয়াম ফ্লেমত ৰাখিব লাগিব। আৰু একফালে আমি কেৰাহীটো বহাই দিছোঁ, সিফালে কল পচলা হোৱা মানে আমি ইফালে গাহৰিটো বঢ়িয়া চাই ভাজি ল'ব লাগিব। এয়া মিঠাতেল অলপ দি দিলোঁ 100 গ্ৰামমান। এতিয়া পিঁয়াজ দিম, কাটা পিঁয়াজখিনি দি দিম। তাৰপিছতে জলকীয়া দি দিব লাগিব। এইখিনি অলপ টাইম ভাজি থাকিব লাগিব, অলপ ৰংচুৱা হোৱালৈকে। কাৰ কাৰ খাই ভাল লাগে প্লিজ কমেণ্ট কৰি জনাই দিব কল পচলা গাহৰি। এতিয়া নিমখ অলপমান দি দিম। তাৰপিছতে আদা নহৰু খুন্দাটো দি দিব লাগিব। এনেকৈ লাহে লাহেকৈ ভাজি থাকিব লাগিব। গেছটো সৰু কৰি ল'ব লাগিব। আদা নহৰুখিনি ভাজা হোৱাৰ লগে লগে আমি গাহৰি মাংসখিনি দি দিব লাগিব। গাহৰি মাংসখিনি দি দিলোঁ। এতিয়া বঢ়িয়া ভাজি থাকিব লাগিব। এনেকৈ লাহে লাহেকৈ লাৰি দি থাকিব লাগিব, নহ'লে গোটেই তলত লাগি যাব পাৰে। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব লগৰবোৰক আৰু বেল আইকনটো দাবাই দিব, তেতিয়াহে ভিডিঅ'বোৰ নটিফিকেশ্যন পাই যাব। এতিয়া হালধি অলপমান দি দিব লাগিব। তাৰপিছতে জিৰা গুড়ি অলপ দি দিম। তাৰপিছতে জালুকৰ গুড়ি অলপমান দি দিম। তাৰপিছত জলকীয়া গুড়ি অলপমান দি দিম। তাৰপিছত আলু কেইটামান কাটি দিছোঁ সৰু সৰু চাই। তাৰপিছত আৰু মছলা মছলি এনেকৈ নিদিওঁ আৰু চিম্পুল। এনেকৈ ধুনীয়া চাই 5 মিনিটমান ভাজি থাকিব লাগিব। তাৰপিছতে আমি কল পচলা উহোৱাখিনি দি দিব লাগিব লাহেকৈ। এতিয়া কল পচলাখিনি গোটেই দি দিম। উহাই লোৱা কাৰণে বঢ়িয়া হৈছে কল পচলাখিনি। কেনেকৈ হৈছে ৰেচিপিটো প্লিজ কমেণ্ট কৰি জনাই দিব। এনেকৈ গোটেইখিনি দি দিম লাহেকৈ, লাহে লাহে চাই। এইখিনি দিয়াৰ পিছতে আমি লাহে লাহে চাই আৰামত গেছটো সৰু কৰি কিনে ভাজি থাকিব লাগিব। চাওক না গাইজ কেনেকৈ ধুনীয়া হৈছে একদম খাবৰ কাৰণে লোভনীয়। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে ঘৰত এনেকৈ। অ' মাই গড কেনেকৈ হৈছে চাওক গাইজ, কি ধুনীয়া হৈছে একদম ৰঙচুৱা। আমি অলপ পিছতে পানী অলপমান দি দিম। আমি এতিয়া পানী অলপ দি দিম। পানী অলপ দি দিলোঁ, বেছি নিদিওঁ অলপমানে দিম। এতিয়া অলপমান লাৰি দিম। 10 মিনিটমান পিছত এনেকৈ হৈ গৈছে। এনেকৈ লাহে লাহে চাই ভাজি থাকিব লাগিব আৰু অলপমান পিছতে খাব পৰা হ'ব আৰু 10 মিনিটমান পিছত আমি উঠাই দিম আৰু একদম। ৰেচিপিটো কমপ্লিট হৈ গ'ল। এতিয়া খাওঁৱে আৰু বেছি দেৰি নকৰোঁ আৰু। বাই বাই গাইজ, প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিব। বাই।